এতিয়া আমি খালি আনি হিনাই খালটো ফিটিং কৰি হিনাই আমি এতিয়া লগাই দিলোঁ ঠিক আছে এইটো কমপ্লিট হৈ গ'ল হেল্ল' বন্ধুরা গুৱাহাটী মাছ বজাৰৰ পৰা আপোনালোকৰ মৰমত দীপক মই আজি আমাৰ তাঁতশাল এটা একদম মংগলদৈ দিব যাম গুৱাহাটীৰ পৰা নতুন তাঁতশাল গুৱাহাটীৰ পৰা লৈ যাম একেবাৰে মংগলদৈত লৈ যাম আপোনালোকক দেখুৱাই আছোঁ এতিয়া অলপ সময় পিছত গাড়ী আহিব গাড়ী আহিলে আপোনালোকক দেখুৱাই আছোঁ ঠিক আছে এতিয়া ভিডিঅ'টো ডাইৰেক্ট যেতিয়া মেচিনটো উঠাম তেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ঠিক আছে গাড়ী আহি পাই গ'ল এতিয়া আমি বস্তু চব তাঁতশালকেইটা উঠাই ল'লোঁ যাবলৈ হৈ গ'ল বিন্দাছকৈ এতিয়া বন্ধুটো ড্ৰাইভাৰটোৱে আপোনাৰ গাড়ী ষ্টাৰ্ট দিলে এতিয়া আমি লাহে লাহেকৈ আগবাঢ়োঁ গুৱাহাটী টাউনৰ মাজত ট্ৰেফিকৰ মাজে মাজে ফালি শৰাইঘাট ব্ৰিজ পাৰ কৰি একোত অলপ সপোন লৈ হিনাই অসমৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি কৰি একেবাৰে আমি পালোগৈ এটা জাগাত য'ত আমি কি খালোঁ শুকান ৰুটি খালোঁ শুকান ৰুটি খাই হিনাই মই প্ৰথমতে আগত বহি আছিলোঁ অলপ তাৰপিছত এতিয়া মই কি কৰোঁ পিছফালে বহি কিনে অলপ ইনজয় কৰি এইবাৰ মই টেম্পুত পিছফালে বহি ল'লোঁ এয়া গৈ আছোঁ আৰামছে তামোল চামোল খালোঁ এতিয়া যাব লাগে গৈ আছোঁ এবাৰ মই টেম্পুৰ পিছফালে আৰামছে বহি লৈছোঁ এতিয়া মই তালৈ ঘৰলৈকে দেখুৱাই যাম আপোনালোকৰ ঘৰত যাই লগ পাই আছোঁ ঠিক আছে এতিয়া গৈ আছোঁ চাওক এইকেইটা তাঁতশালকেইটা এইটো মেচিনটো কেইটা বস্তুকেইটা চব আছে মই ইয়াতে বহি লৈ গৈ আছোঁ আপোনালোকক তাত লগ পাই আছোঁ ঠিক আছে বাই বাই আৰু য'ত আহিব আছিলে তাত আহি পালোঁ তাঁতশাল চাতশাল নমাই দিলোঁ গাড়ীটো গুচি গ'লগৈ এতিয়া তাঁতশালটো আমি ইয়াত ৰাখি দিছোঁ এইটো দেখাব পাৰে এইটো তাঁতশালকেইটা এতিয়া ইয়াৰ পৰা লৈ সিনাই আমি ফিটিং কৰি আছোঁ ডাইৰেক্ট ফিটিং কৰাটো আপোনালোকক দেখুৱাই আছোঁ ঠিক আছে এই তাঁতশালকেইটা এতিয়া এইটো ৰুমত গোটেইখিনি লগাম সোমাই যায় এই আমাৰ তাঁতশাল ফিটিং কৰিয়ে আছে তাঁতশাল ফিটিং এইটো নট পূৰা টান কৰি আছে এইজন পূৰা তাঁতশাল ফিটিং কৰি আছোঁ ময়ো হেল্প কৰি দিছোঁ চলি আছে আমাৰ তাঁতশাল ইয়াতে বহাব পূৰা ফিটিং হোৱাৰ পিছত আপোনালোকক একবাৰ দেখুৱাই আছোঁ এইটো চাওক কমপ্লিট হৈ গ'ল আমাৰ তাঁতশাল লগোৱাটো এইটো পূৰা আমি বাতি চাতি কাঢ়ি আনি কিনে পূৰা লগাই দিলোঁ তাতে আগতে আমি বাতি কাঢ়িছিলোঁ এতিয়া আমি খালি আনি কিনাই খালটো ফিটিং কৰি কিনাই আমি এতিয়া লগাই দিলোঁ ঠিক আছে এইটো কমপ্লিট হৈ গ'ল এতিয়া খালি বুব লাগে খালি আৰু এইটো মেচিনটো এইটো খালটো পূৰা কমপ্লিট লগাই একদম খুঁটা চুটা লগাই নাই কমপ্লিট কৰি দিলোঁ ঠিক আছে এইটো চাব পাৰে বঢ়িয়া না এইটো অলপ বোৱাও হৈ গ'ল এতিয়া খালি বুব লাগে ঠিক আছে আপোনালোকৰ মৰমত দীপক ইয়াৰ পৰা জনাইছোঁ বাই বাই